গাহৰি কি আইটেম আছে? গাহৰি আপোনাৰ কাঠি দিয়াও আছে হা আৰু ইফালে গ্ৰেভি বনি আছে, অলপ পাছত ড্ৰাই ফ্ৰাই হ'ব। চ' ইয়াত যে আপোনালোকে বিশাল আয়োজন দেখিছে, এইবোৰ ৰেডি হৈ আছে এগৰাকী 9 বছৰীয়া ছোৱালীৰ বিয়াৰ বাবে। তো কাৰ বিয়া, ক'ত বিয়া, কেনেকৈ কি সকলোবিলাক আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। লগতে দেখাম এখন বিয়াৰ কেটাৰিঙৰ আঁৰৰ কাহিনী। মুঠতে আজিৰ ভিডিঅ'টো বিৰাটেই বেছি ইণ্টাৰেষ্টিং আৰু স্পেচিয়েল হ'বলৈ গৈ আছে, শেষৰলৈকে চাই থাকিব। হাই গাইজ, কি খবৰ চবৰে? চ' ৱেলকাম বেক টু দ্য নিউ ব্লগ। এইটো নতুন ব্লগলৈ চবকে স্বাগতম জনাইছোঁ। তো য়েছ, টাইটেল আৰু থাম্বনেইল আপোনালোকে ঠিকেই পঢ়িছে। আজি সঁচাকৈ এজনী 9 বছৰীয়া ছোৱালীৰ বিয়া খাবলৈ গৈ আছোঁ আৰু আপোনালোকে ভাবিছে মানে 9 বছৰতে কেনেকৈ বিয়া চিয়া। তো গোটেইখিনি বাৰু আপোনালোকক ক'ম কেনেকুৱা কি হ'ল, মানে গোটেইখিনি আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু বহুত দিনৰ মূৰত, দিন নহয় আচলতে বহুত মাহৰ মূৰত আচলতে মই এনেকৈ বিয়া এখন খাবলৈ গৈ আছোঁ। সেইকাৰণে ভাবিছোঁ অলপমান স্পেচিয়েল, অলপমান চাজকে যাওঁ আৰু গাইজ। তো বলক তেন্তে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, ক'ৰবাত যোৱাৰ আগত মানে বিয়াই হওক বা কিবা অকেজনেই হওক, সদায় মোৰ এটাই কনফিউজন হয় কি পিন্ধি যাম। আৰু এতিয়া সেই আকৌ মই আজিও গডৰেজৰ সন্মুখত বহি মানে মই ভাবি আছোঁ যে মই কোনযোৰ চাদৰ মেখেলা পিন্ধি যাওঁ, যিহেতু বিয়ালৈ যাম। তো চাদৰ মেখেলা পিন্ধি গ'লে বেছি ভাল হ'ব। এতিয়া মই ট'টেলি কনফিউজ, সেইকাৰণে গডৰেজটো সন্মুখতে বহি লৈছোঁ, কোনযোৰ পিন্ধো চাই লওঁ। পিন্ধো এইযোৰকে পিন্ধিলে ভাল হ'ব নেকি, ৰ'ব উলিয়াই লওঁ। চ' এই যিযোৰকে পিন্ধিম বুলি ভাবিছোঁ। আৰু এই চাদৰ মেখেলাযোৰ চিনি পাইছেনে? যোনে যোনে মোৰ এংগেজমেণ্টৰ ভিডিঅ'বিলাক চাইছে গম পাব। এই চাদৰ মেখেলাযোৰ মোৰ এংগেজমেণ্টৰ দিনাখন মোৰ পাপাই গিফ্ট দিছিলে। তো এই কাপোৰযোৰ মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়, সেইকাৰণে ভাবিছোঁ পাপাই দিয়ে এই কাপোৰযোৰকে আজি বিয়াখনলৈ পিন্ধি যাওঁ। লগতে ইয়াৰ লগত মই গহনা, অসমীয়া গহনা পিন্ধিম। এইডালে হৈছে গহনাডাল, এইডাল মণিমালা বুলি কয়। আৰু নীলুহঁতৰ ঘৰৰ পৰা মোক এইডালে দিছিলে এংগেজমেণ্টৰ দিনাখন অসমীয়া গহনা হিচাপে। তো মজাকে তেন্তে এইখিনি পিন্ধি কৰি ওলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। অ'কে ৰাইজ, চ' ভাবিলোঁ বিয়ালৈ ৰেডি হোৱাৰ আগতে অকণমান ফেচ ৱাছ কিবা কিবি কৰি লওঁ, যিহেতু দেখিছে মুখখন একদম ঘামি কৰি অৱস্থা নাই। আৰু গৰমৰ দিনত যদি অকণমান নিজৰ স্কিনখন যদি খেয়াল ৰখা নাযায় ন, পিম্পল কিবা কিবি উঠি একদম অৱস্থা বেয়া হৈ যায়গৈ। বিয়ালৈ যিহেতু যাম, অলপমান মেকআপ চেকআপ কিবা কিবি কৰি মেলি যাম, সেইকাৰণে ভাবিছোঁ ফেচটো প্ৰথমতে মেকআপ কৰাৰ আগত ধুনীয়াকৈ ক্লিন কৰি লওঁ বুলি। তো এতিয়া মজাকে মই ফেচ ৱাছ কৰি আছোঁ। আৰু ফেচ ৱাছৰ কাৰণে মই ইউজ কৰিছোঁ মামাআৰ্থৰ এইটো বাই বাই ব্লেমিছ। আৰু এই ফেচ ৱাছটো আছে মালবাৰী আৰু ভিটামিন চি, যি আমাৰ স্কিনৰ কাৰণে বিৰাটেই বেছি ভাল হয়। চ' ব্লেমিছ মানে হৈছে আমাৰ স্কিনত যোনবিলাক দাগ ধব্বা মানে ডাৰ্ক স্পট থাকে সেইবোৰ। মামাআৰ্থৰ এই বাই বাই ব্লেমিছ ফেচ ৱাছটোৱে আমাৰ স্কিনত থকা যোনবিলাক দাগ ধব্বা আছে সেইবোৰ ৰিমুভ কৰাত বহুতখিনি সহায় কৰে। আৰু ইয়াত থকা ভিটামিন চি আমাৰ স্কিনত থকা ইভেন টোন প্ৰমোট কৰে। এতিয়া মই ইউজ কৰিছোঁ ইয়াৰ ছেকেণ্ড ষ্টেপটো, যোনটো হৈছে মামাআৰ্থৰ বাই বাই ব্লেমিছেছ ফেচ চিৰাম। আৰু অনেষ্টলি ক'বলৈ গ'লে মামাআৰ্থৰ এই ফেচ চিৰামটো ইউজ কৰি মই বিৰাটেই বেছি ভাল পাইছোঁ, কাৰণ একো চিপচিপা নহয় আৰু স্কিনত বহুত জল্দি অবজাৰ্ভ হৈ যায়গে। ই আমাৰ স্কিনত থকা ডেড স্কিন চেলছ বিলাক ৰিমুভ কৰাৰ লগতে আমাৰ স্কিনখন জেণ্টলি ক্লিনছ কৰে। পিছে গাইজ, মই আগতেও কৈছোঁ আৰু আজিও কওঁ যে মামাআৰ্থ হৈছে এটা ইণ্ডিয়ান ব্ৰেণ্ড, আৰু ইয়াৰ সকলোবিলাক প্ৰডাক্টেই নেচাৰেল ইনগ্ৰিডিয়েণ্টছ দি বনোৱা যায়, যাৰ কাৰণে এইটো মেন ওমেন সকলোৱে ইউজ কৰিবলৈ পাৰে। আৰু মামাআৰ্থৰ সকলোবিলাক প্ৰডাক্ট ডাৰ্মেটলজিকেলি টেষ্টেড হোৱাৰ লগতে মেডছেফ চাৰ্টিফাইডো হয়। মামাআৰ্থে খুব ভাল এটা গুড ইনিচিয়েটিভ লৈছে, আৰু সেইটো হৈছে 2025 চনলৈকে তেওঁলোকে 1 মিলিয়ন অৰ্থাৎ 10 লাখ গছ পুলি ৰোপণ কৰিব। তাৰ লগতে মামাআৰ্থে যিমান প্লাষ্টিক ইউজ কৰে তাতকে বেছি প্লাষ্টিক তেওঁলোকে ৰিচাইকেল কৰে। আৰু মামাআৰ্থৰ এই প্ৰডাক্টটো কিনাৰ আগতে আপোনালোকে যে মোৰ এই কুপন কোডটো GB2023 এই কোডটো যদি ইউজ কৰে তেনেহ'লে এডিচনেল 20% অফ পাব। আৰু মামাআৰ্থৰ সকলোবিলাক প্ৰডাক্টেই পাই যাব আপোনালোকে নাইকা, ফ্লিপকাৰ্ট, এমেজন, পাৰ্পল, মামাআৰ্থৰ অফিচিয়েল ৱেবছাইট, এপ, আৰু লগতে আপোনালোকৰ ঘৰৰ ওচৰত থকা দোকানবিলাকত। আৰু যিকি নহওক, এতিয়া বহুত কথা ক'লো, এতিয়া জল্দি যাওঁ, মই ওলাওগে, কাৰণ অলৰেডি 6টা বাজি গ'লগে। তো সোনকালে বিয়ালৈ ওলা, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। গাইজ, একদম মজাকে ৰেডি হৈ ল'লো, আৰু একেবাৰে হাতত সময় নাই, একদম জল্দা মায়েতো পুৰা গালি পাৰি আছে। মাকো এবাৰ দেখাই দিওঁ, চাওঁ মা। সেইখিনি পৰা দেখালে হ'ব। এইফালে মা, এইফালে শিখু। তো মই পিছে ইয়াত ধুনীয়াকৈ ৰেডি হৈ ল'লো, আৰু পিছফালে এটা বেকগ্ৰাউণ্ড ভইচ দি আছে, ৰ'ব দেখাই আছোঁ। টিকলু এইফালে হাই কৰি দিয়া, হাই কৰি দিয়া। চ' এই আণ্টিহঁতো ওলাই আহিলে, আণ্টিহঁত আমাৰ ঘৰৰ ওচৰৰে হয়। আমি গোটেইবোৰ মিলি এতিয়া বিয়া খাবলৈ যাওঁ ন আণ্টি, ব'লা। বিয়া ঘৰ আহি পালোঁ ঠিকেই ৰাইজ, কিন্তু মানে এজাক বৰষুণে গোটেই জেগা একদম বোকা কৰি পেলালে। এয়া একেবাৰে মেখেলা দাঙি চাই যাব লগা হৈছে। ৰ'ব, এইয়া বিয়া ঘৰ পালোহি, আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ। ভিতৰত গৈ পেলাই আকৌ কান্দি দিওঁ, লাজ লাগে মানে। কি খবৰ? কেনেকুৱা লাগিছে বিয়া হয় কেনেকুৱা লাগিছে? কিয় বেয়া লাগিছে? হা, ইমান ধুনীয়া লাগিছে কইনাজনী, চা মুখখন, বাবা।
সো এইজনী হৈছে আমাৰ কইনাজনী আৰু কইনাজনীৰ লগত ভালকৈ কথা পাতিম বাৰু এতিয়া পিছে আমি কোল্ড ড্ৰিংক খাই আছোঁ ইমান বেছি গৰম পৰিছে তাৰপিছত কোল্ড ড্ৰিংক খোৱাৰ পিছতে আমাক আকৌ মাতিলে ভাত খাবৰ কাৰণে চ' মই বৰ বিশেষ একো লোৱা নাই আৰু পোলাও লৈছোঁ তাৰপিছত মাছ তাৰপিছত ইফালে খাচী মাংস আছে কিন্তু মইতো খাচী মাংস নাখাওঁৱে পিছে ৰাইজ আজি আপোনালোক দেখাম এখন বিশাল বিয়াৰ আয়োজনৰ কেটাৰিঙৰ আৰু কাহিনী চাওকচোন কমেও 10-12টাৰ ওপৰত গেছ বৰ্তমান জ্বলি আছে আৰু বৰ্তমান এইবোৰ বস্তু যে দেখিছে এইবোৰ ৰেডিটো হৈ আছেই লগতে আকৌ নতুনকৈ বনায়ো আছে মানে ইমান এটা বিশাল আয়োজন কৰা হৈছে তাইৰ বিয়াৰ কাৰণে আপোনালোকে ৰাতিপুৱা কেইটা বজাৰ পৰা লাগি আছে 6টা বজাৰ পৰা বাপৰে এইফালে কি বনি আছে এইটো গাহৰি গ্ৰেভি বনাই আছো মজা ফ্ৰাই চাই কিবা আছে কি নাই গাহৰি ফ্ৰাই চাই আছে গাহৰি ফ্ৰাই আছে আৰু আপোনাৰ মানে গাহৰি কি আইটেম আছে গাহৰি আপোনাৰ কাঠি দিয়াও আছে আৰু ইফালে এইটো গ্ৰেভি বনি আছে অলপ পাছত ড্ৰাই ফ্ৰাই হ'ব আচ্ছা গাহৰি 3টামান আছে আৰু গাহৰি 3টা আছে আইটেম কেইটা আছে আচ্ছা দাদা এইটো কি বনাই আছে মটন এখন বিয়াত আৰম্ভণিৰ পৰা শেষৰলৈকে জড়িত থকা সকলো মানুহৰে কষ্ট হয় কিন্তু মোৰ মতে এই যোনে ভাত বনায় ভাত ৰান্ধে তেওঁলোকৰ হয়তো বেছি কষ্ট হয় কাৰণ যিহেতু গৰমৰ দিন তাতে আকৌ ইমান ডাঙৰ ডাঙৰ কেৰাহী জুইৰ আগত এনেকৈ বস্তু বনাই থকা এইটো সহজ কথা নহয় আৰু যিহেতু আইটেমো বহুত আছিলে বিয়াখনত আপোনালোকে দেখিবলৈ পাইছে ফ্ৰাই মাছটো আছে লগতে আকৌ এগালমান কেঁচা মাছো আছে আৰু সৰু সৰু এইবোৰ মোৱা মাছ হয় যাৰ চাটনি বনিব মুঠতে গম পাইছে নহয় ৰাইজ এখন বিশাল বিয়া য'ত আছিল 10-15টাতকৈ ওপৰত আইটেম আৰু লগতে তেওঁলোকে ৰাতিপুৱা 6টা বজাৰ পৰা লাগি আছে ভাবক তেওঁলোকৰ কষ্ট এয়াই আছিলে এখন বিয়াৰ খোৱা বোৱা আৰু লিড লোৱা মানুহবোৰ আৰু এইবোৰ যি দেখিবলৈ পাইছে এইবোৰ হৈছে বিয়াৰ সেই খোৱা বোৱা বস্তুবোৰ চাৰ্ভ কৰাটো সকলোৰে সমান পৰিমাণে আচলতে কষ্ট হয় এইফালে আমাৰ কইনা মা একদম খুৰী আৰু মোৰ কাপোৰ চাক একদম চেম হৈ গৈছে আৰু মাৰো চেম হৈ গৈছে চাওক কেনেকুৱা লাগিছে ছোৱালী বিয়া বৰ বিয়া হোৱা দুখ লাগিলে হয় ন দুখ লাগিলে ফূৰ্তি লাগিছে বহুত ডাঙৰ লাগিছে তাইক আচলতে ভাল লাগিছে দিয়া এইফালে হৈছে আমাৰ কইনাৰ মানে দাদাইক আৰু আপোনালোকক এইখিনি এটা কথা কৈ দিওঁ ইয়াক মই লাষ্ট সেই 3 বছৰ মানৰ আগতে লগ পাইছিলো আকৌ এখন বিয়াতে ইহঁতৰ ফেমিলিৰ বিয়াতে লগ পাইছিলো সেই 3 বছৰ আগৰ ফুটেজটো মই লগাই দিছো চাওক তেতিয়া সি কেনেকুৱা আছিলে আৰু এতিয়া চাওক ল'ৰা কিমান ডাঙৰ হৈ গ'লগে বাপৰে মানে 3 বছৰতে গোটেই টোটেলি চেঞ্জ মানে গীতু বা আজি মোৰ কাজিন চিষ্টাৰৰ ঘৰত বিয়া খাব আহিছে আপোনালোকে যাতে তাৰ চেনেলটো যাতে বহুত ছাবস্ক্ৰাইব শিৱাৰ নিচিনা এবাৰো কৰিছো চিষ্টাৰক চেনেলটো ছাবস্ক্ৰাইব কৰি শিবাৰ আকৌ ইমান মানে কনভিন্স কৰিব লগা হোৱা নাছিলে এইবাৰ ল'ৰা ডাঙৰ হৈ গ'লতো পুৰা জোৰ জবৰদস্তি মানে ক'ব লগা হৈছে চ' আমাৰ যিহেতু একদম খোৱা বোৱা হৈ গ'লগৈ এতিয়া ইয়াতে মানে খুৰাহঁতৰ নতুনকৈ ঘৰ বনাইছে ত' তাকে সেই অলপমান ওপৰলৈ আহিছিলোঁ চাবৰ কাৰণে আৰু ভাল লাগিছে আচলতে বহুত দিনৰ মূৰত এনেকুৱা বিয়া এখন খাইছোঁ মোক এৰিলে ঐ আজা ত' মজা লাগিলে একদম বিয়া চিয়া খাই বহুত দিনৰ পৰা কিন্তু মোৰ ঘামি জামি অৱস্থা নাই আৰু চবেই মোৰ কাপোৰযোৰ ইমান কমপ্লিমেণ্ট দি আছে তাই হাঁহিছে ওচৰ চপাই দিয়া একেলগ কৰাই দিয়া চৰি যিমানে আছিলে আজিৰ এই বিয়া ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব মইহে বৰ বিশেষ ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ আৰু ৰাতিপুৱা সময়ত যিহে মানে দৰা মানে কানাই আনা সেইবোৰ যে নিয়ম নীতিবিলাক আছিলে সেইবোৰো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল কিন্তু মইহে সেইবোৰ মানে বিশেষ শ্বুট কৰিবলৈ নোৱাৰিলোঁ আৰু যি কি নহওক আশা কৰোঁ আজিৰ এই থুলমূলকৈ দেখুওৱা বিয়া ব্লগটো আপোনালোকে চাই ভাল পালে এতিয়া আমিও ঘৰলৈ যাওঁগৈ বাই কইনা তো থেংক ইউ ছ' মাছ গাইজ ব্লগটো এইখিনিলৈকে চাই থকাৰ কাৰণে নেক্সট ভিডিঅ'ত সোনকালে লগ পাই আছোঁ বাই